মইতো মোৰ খাও ইয়াতে খাই নাই নাজানো হা মাল খাব লাগিব মাল না খালি তো পাৰ্টি হ'ব নি কৰিবা সো হে গাইস ওয়েলকাম টু মাই ইউটিউব চ্যানেল বহুত দিনৰ পৰা এটা খানা খাম বুলি ভাবিছো তাকে এটা জগাৰ কৰি আছে এবিলাক মানে আমি ঘৰৰ ওচৰত এটা খানা খাম বুলি ভাবিছো তাকে এতিয়া ৰেডি কৰি আছো বাছ কত খানিব আছে আৰু এতিয়া আমাৰ চৌকাটো খোলা হৈ গ'ল এতিয়া খৰিখিনি এতিয়া আমি খৰি আনিব গৈছো আধা খৰি আনিলোৱে এতিয়া গৈছো খৰি আনিব পাহাৰৰ ওপৰত এটা পাই যাম খৰি হৈ গৈছে আৰু অলপমান আনিলে হৈ যাব আৰু এয়া আমাৰ খৰি হৈ গ'ল ৰেডি এতিয়া লাইটখিনি ফিটিং কৰিব আছে আৰু এইখিনি স্ক্ৰীন টানি দিব আছে ইয়াতে এতিয়া আমি লাইটখিনি ৰেডি কৰিছো কাৰণ ৰাতি হলে লাইট লাগিব না ৰাতি এখাম খানাটো সেইকাৰণে লাইট চাইট এইবিলাক ৰেডি কৰি আছে এইবিলাক লাইট চাইট ৰেডি হৈ গ'ল ইয়াতে লাইট এনেকে ৰেডি কৰিছো ইয়াতে এটা আৰু ইয়াতে তিনটা লাইট লগাই দিছো পুৰাকে পোহৰ পৰি যাব ইয়াতে আৰু এতিয়া লাইটটো জ্বলাই ট্ৰাই কৰি আছো তাতে এনেকে অলপমান 2 নম্বৰ কৰিছো আমি একদিনৰ কাৰণে চলি যাব এইখিনি লাইটটো জ্বলাই অ জ্বলি গ'ল লাইট জ্বলি গ'ল লাইট জ্বলি গ'ল মই তো হিলে যা বুলি ভাবিছিলো লাইট জ্বলি গ'ল এতিয়া আমি নুমাইতে দিম এনে টেষ্ট কৰিলে বা জ্বলে নজ্বলে লাইট জ্বলি গ'ল বঢ়িয়া বিন্দাস এতিয়া বজাৰ চজাৰ কৰি এতিয়া হয় দে নুমাই দি আৰু এতিয়া হৈ গ'ল ৰাতি আৰু লাইট এইবিলাক জ্বলাই দিছে সব আৰু এই খৰি ৰেডি কৰি থৈছে জুই জ্বলানে অলপ দেৰিকে জ্বলাম আৰু এইবিলাক আঞ্জা পাচলি সব কাটি আনিছে মানে কাটা হৈ গ'ল এইবিলাক দেখা নাই আৰু এইবিলাক আৰু ইহঁতে বজাৰ কৰিব গৈছিল মই যোৱা নাই সেইকাৰণে বজাৰৰ ভিডিঅ' দেখা নাই আৰু এইবিলাক সব ৰেডি হৈ গৈছে এতিয়া জ্বলাই আৰু বোলে যায় ঘৰৰ পৰা অহা যোৱা কৰি মানে ওচৰতে খাইছো ঘৰৰ পৰা অহা যোৱা কৰি অৱস্থা চাক বেয়া হৈ গৈছে মানে এটা বস্তু আনি আছো বহুতবাৰ অহা যোৱা কৰিছে অৱস্থা বেয়া হৈ গৈছে অলপমান ৰেষ্ট লওক তাৰপিছত আমি বঢ়িয়াকৈ চাহ তাহ খাই পেলাই এই জুইটো জ্বলাম আৰু পাৰ্টি বুলি ক'লে বেলেগৰ এনে সাধাৰণতে তো গম পাইছে কিন্তু আমাক এই কলা খাম আমি বেলেগ এইবিলাক নচলে তো কল্ড ড্ৰিংকটোৱে খাম আৰু মাংস অলপমান ৰাখি দিওঁ মানে ইয়াতে মানে পুৰি খাব লাগিব তো আৰু ইয়াৰ চাহ হৈ গ'ল এতিয়া মই লাল চাহ খাম মানে অলপ গেষ্ট্ৰিকৰ প্ৰব্লেম আছে ইয়াতে গাখীৰ চাহ খাব তো চাহটো খাই লওঁ তাৰপিছত আৰু লাগি যাওঁ আৰু কামত আৰু এতিয়া মাংস বহাই দিছো এতিয়া হৈ আছে আৰু লাহে লাহে নিমখটো দিব নাপাহৰিবি আৰু নিমখটো আৰু প্ৰায় মাংস হবৰ হলে আৰু এতিয়া পুৰাৰ কাৰণে ইয়াতে ৰেডি কৰিছো ইয়াতে পুৰিব লাগিব আৰু পুৰিবৰ কাৰণে ৰেডি কৰিছে চাওক কি লৈ আহিছে এইবিলাক পুৰা জগাৰ পুৰা আছে জুগাৰু মানুহ না পুৰা আৰু ইয়াতে এনেকে পুৰিব আৰু বহুতবাৰ পুৰিব লাগিব ন লাগিব আৰু পুৰা মাংস হবৰ হলে প্ৰায় হৈছে আৰু অলপ অলপ আছে আৰু আঞ্জা প্ৰায় হলে আৰু আমাৰ উতলি আছে আৰু এইখিনি আছে আৰু কৰিব এইখিনি পুৰিব আছে মানে ফ্ৰাই কৰিব আছে আৰু এক পিচ টেষ্ট কৰি চাই লওঁ মানে টেষ্ট কৰি চাওঁ নিমখ চিমখ হৈছে নে নাই নিমখ চিমখ চব ঠিকে আছে কিন্তু আমাক শুইব লাগিব পুৰা মাংস হৈ গ'ল এতিয়া পুৰা মাংস টেষ্ট কৰি লওঁ কেনেকুৱা হৈছে বঢ়িয়া হৈছে সঁচাকৈ বঢ়িয়া হৈছে ভাল হৈছে ইমান মছলা চছলা চব তেল চেল সানি দিছে বঢ়িয়া হৈছে আৰু এয়া ফাইনেলি মাংসটো হৈ গ'ল আমাৰ এয়া চাওক আৰু এতিয়া ভাতটো বহাই দিছো এয়া ভাতটো বহাই দিছো মাত্ৰ আৰু এইফালে মাংস পুৰি আছো মানে এবাৰ খালো কেনেকুৱা হৈছে টেষ্টটো কৰি ললো এতিয়া এইখিনি পুৰি আছো তাৰপিছত আৰু এইখিনি আছে মোৰ খাও ইয়াতে খাই নাই নাজানো হা মাল খাব লাগিব মাল না খালি তো পাৰ্টি হ'ব নি কৰিবা মাল আপোনালোকে খাব দিয়ক এইটো মালে খাব কিন্তু বেলেগ খাব ফেক মাল গম পাইছে আপোনালোকে ফেক মাল আপোনালোকে গম পাইছে তো এইবিলাক ধেমালি দিয়ক এইবিলাক চিৰিয়াছলি নল'ব এনে ধেমালি কৰিছো আৰু এটা ভাত আঞ্জা সব হৈ গ'ল ৰেডি এতিয়া অলপ জুই শিকি আছো এতিয়া বেছি দেৰি হোৱা নাই 10টা বাজিছে অলপ লাহে লাহে খাম আৰু এতিয়া খাব লাগে সব হৈ গ'ল এয়া মাংস দি আছে বোলে যায় ধুনীয়াকৈ বিলাই আছে
ভাতটো মই বেলাই দিছোঁ মাংস দিব পোলা বেলাই দিছোঁ আৰু চাটনি আৰু মাংস বাকী আকৌ বেলেগ নাই আৰু আগত জুই এইফালে ভাত মজা আৰু এতিয়া খাই দিওঁ আৰু এতিয়া খাই পেলাই টেষ্টটো জনাই আছোঁ কেনেকুৱা হৈছে এই খানা আৰু আজি আমাৰ তোমাৰ ষ্টাৰ্টিং মানে ধুনীয়া হৈছে মাংস আঞ্জাখিনি আৰু বেছি আইটেম নাই চালাড আৰু মাংস আঞ্জাই আৰু 1 ডিচেম্বৰ খাম ভালদৰে খাম এইটোৱে আনে আৰু তো আজিৰ ভিডিঅ'টো এইখিনিতে এণ্ডিং কৰি দিওঁ কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল পাইছে যি কৰে কৰিব আৰু বাকীখিনি নকওঁ তো আজিলৈ বাই বাই জয় অসম মুখখন